নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আহিছো গুৱাহাটী সৰুসজাই ষ্টেডিয়ামলৈ ইয়াত বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ দ্বাৰা জানুৱাৰী 29, 30 আৰু 31 তাৰিখে সমুৎকৰ্ষ মহাশিবিৰৰ আয়োজন কৰে আজি যেহেতু শেষৰ দিন গতিকে আমিও আমাৰ নিকেতনৰ ফালৰ পৰা সকলো আচাৰ্য আহি উপস্থিত হ'লোহি ইয়াত বিদ্যাভাৰতীৰ 5000 শিক্ষাৰ্থীৰ লগতে নিকেতনসমূহৰ আচাৰ্য অভিভাৱক অভিভাৱিকা আৰু প্ৰাক্তন ছাত্ৰ সকলোৱে অংশগ্ৰহণ কৰে ইয়াত ছাত্ৰ ছাত্ৰীসকলে শিশু মেলাৰো আয়োজন কৰিছে নদীর পার ধালিলে